নমস্কাৰ কণমানিহঁত তোমালোক আটাইকে কিডছ অফ আছামৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি দুটা আখৰে গঠন কৰা কিছুমান অসমীয়া শব্দ পঢ়িবলৈ শিকো আহা। কণমানিহঁত আহাচোন আমি শব্দবোৰ পঢ়িবলৈ শিকো। আ ম আম, ৰত আকাৰে ৰা ম ৰাম, দন্ত্য নত আকাৰে না ম নাম, প্ৰথম চ কট হচুকাৰে কু চকু, বট হচুকাৰে বু কট হচুকাৰে কু বুকু, ভট হচুকাৰে ভু কট হচুকাৰে কু ভুকু, দন্ত্য দত হচুকাৰে দি দন্ত্য ন দিন, প্ৰথম চত হচুকাৰে চি দন্ত্য ন চিন, ভট হচুকাৰে ভি দন্ত্য ন ভিন। শব্দকেইটা আমি আকৌ এবাৰ পঢ়ো আহা। আম, ৰাম, নাম, চকু, বুকু, ভুকু, দিন, চিন, ভিন। কণমানিহঁত তোমালোকে এতিয়া এই শব্দবোৰ নিজে জোতাই পঢ়িবলৈ যত্ন কৰাচোন।